প্রস্তুত আছে না? ওই সেনাপতি সকল প্রস্তুত সুন্দর মহারাজ নিজে আহিব লাগিছে সকলো প্রস্তুত হয়ে থাকা স্নেহর ভগ্নী আজি এই বিদায়জনক দিব পাৰো অসহ্য অভিভূতি কিন্তু নুশুনে সেয়েহে দিছোঁ মোৰ হিয়া ভৰা আশীৰ্বাদ তই যেন সদায় যথেষ্ট পাব ভগ্নীৰ মোৰ ভগ্নীৰ সকলো দুখ মাৰ্জনা কৰিবা তুমি ব'লা আজি মই নিজে ৰথৰ সাৰথি হৈ তোমালোকক আগবঢ়াই থৈ আছো ব'লা
মনত পৰিছে সেই ধৈৰ্যটিৰ পৰ আনন্দতে আজি আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সমাধান কৰি বিচাৰ আশীৰ্বাণীয়ে পুনৰাই দিছে মোৰ কৰ্তব্য আনন্দ নতুন মিতিৰ মোৰ স্নেহৰ ভগিনী দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলা নহয় যি মিলন বান্ধোনেৰে আজি বান্ধি দিলো তোমাৰ দুইটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা প্ৰথমতে কংসৰ মৰণ অমৃতত গৰল নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ মমতা আজি আছে তোমাৰে সকলো পিছত দিলো এই মুহূৰ্ততে সম্বন্ধৰ নামত নাই কোনো অপৰাধ নিজে অপৰাধী কোনো অপৰাধ প্ৰদা যত মানে অপৰাধ এই মূৰ্খ কংসৰ নাই ঠিক পাব কোনে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে আৰু কলে জানো শুনিবা ৰজা তুমি সৰ্বশক্তিমান সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সমানে বিধান হব ইচ্ছাতে কোৱা আৰু এই গৰ্বিত আজি তোমাৰ ভিৰে কিমান দিন লভিছে হত্যা কৰি ভগিনীক নিজৰ মৰণত দিব খুজিছা পৰিহাৰ নালাগে কৰিব ৰজা মই যেনে ইচ্ছা তেনেই বিধান
তাৰপিছত চাম ভালদৰে দৈৱকী গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰি বংশ নিধন। আজি হোৱা দৈৱকী তই মৃত্যুৰ কাৰণে প্রত্যেক মুহূর্ততে কিন্তু দাদা তোর রূপ জানিবা তুমি মহাশক্তিবান তথাপি আজি দেখা পাই সন্মুখত আগন্ত করোনার স্বপ্ন কোহেলিকা যিমাদৰে কমিছে ভয়ত দৈৱকী মৃত্যু নামত বিচলিত নহয় তেনে হয় যদি মৃত্যু আমি আগত তুমি হে মহাবীর শ্রেষ্ঠ দেবতার নাম জীবন আমি মুখে পড়ি সঁচা কথা মহারাজ এনে কাৰ্য নাৰী হত্যা ভগিনী হত্যাৰে কলংক আনিবা প্ৰিয়ানী ক্ষত্ৰিয় ৰক্ষী এনে কাম কৰা ভৱিষ্যতো জগতৰ বিগৰ সমাজে সকলোকে যন্ত্ৰণা মনব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰে ভয়ে খাপ পুহি গাখি খুৱাই এই মূৰ্খ জগতত বীৰ বুলি হ'ব কৰিছি। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী নৃত্য মূল তুমি বসুদেৱ আৰু আছে এটা সহজ উপায় কি উপায় দৈৱকীও জীয়াই থাকিব তোমাৰ ৰজা একোতে অনিষ্ট নহ'ব কল যোগে কৰিছো মিনতি দিয়া মোক দৈৱকী প্ৰাণ শিক্ষাদান অসম্ভৱ তাৰ পৰিৱৰ্তে দৈৱকী জন্মদান প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এই হেতু কৰি আনি দিম তোমাৰ স্কুলত সিহঁতক হত্যা কৰি তুমি হবা সাৱধান নিজ ইচ্ছামতে পৃথিবীর নতুন অতিথি সর্বদে বলিকু ভারত ইস্পাক ইহতার প্রাণ বিনিময়ে জীবন ভিক্ষা পুনাই প্রয়োজন ভালদৰে ভাবিছ বসুদেৱ পাৰি মানে প্ৰতিক্ৰিয়া পাৰি মানে বিক্ষোভ যদি পাৰা নাই তোমালৈ চাই দিব পাৰো মুক্তি দৈৱকী ৰজা আমি পাচিত পূৰ্ব ডাঙৰ পৰা প্ৰবল ভক্তিৰে সাপু বিস্তাৰে কাঢ়ি লৈ যাব পৰা সকলো তথাপি দুপৰা হিমালয় লৰচৰ হ'ব নদী বুজাই হ'ব তথাপিতো এই বসুদেৱৰ প্ৰতিজ্ঞা লৰচৰ নহ'ব দেৱী চাবলৈ নিজ সন্তানৰ চিহ্নহীন পৰাগৈ প্ৰস্তুত ধ্বংসৰ শক্তি ধ্বংসৰ পৰাক্ৰম ধ্বংসৰ ক্ষমতা ইমান